ফুলে সোণাৰু হালধীয়া হালধীয়া চিঙিলং লাগি যায় ভোলা নাজি তৰা ধুনীয়া মোহনীয়া ধৰিলং লাগি যায়। ইয়াত কি কৰি আছ? আপুনি পেলোৱা গাখীৰ শুকুৱাই আছো। মূৰ্খ, থানাত জন্মদিন পাতিছো। আহা তোৰ মই জন্ম হলো চা হবি এতিয়া, তাকে যা যোগাৰ কৰি আছো। ধুতিখন পিন্ধি আহি যা। তুমি বৰ নীলা। আহাসু আহাৰ কাষতে বহা কোৱাছে নাই কি বুলি মাতি পাছে নাই কিয় মই এতিয়া কবিতা আবৃত্তি কৰিম। কবিতা আবৃত্তি কৰিম। কবিতাটো ভুল হ'লে ক্ষমা কৰিব বুলি। वो मेरे बराबर थी, मैं उसके बराबर। अगर उसके साथ होता ना तो जिंदगी बराबरी की कटती, पर जिंदगी काटनी किसे थी? हमें तो जीनी थी। মোৰ কিন্তু খং উঠিব দেই। আকৌ কি কথা কৈছে? মোৰে গাখীৰ মানে জমতা ভকতে গৰুকেইজনীয়ে গাখীৰ মোৰ চেনি চাহপাত মোকে পইচা নিদিছে, মই উল্টাই দম খাইছো। মই কি আছো মানে লাইফ নাই। লাইফ কিয় নাথাকিব? তেতিয়াহ'লে মই এতিয়া অলৰেডি মই 23, মোৰ বিয়াৰ কথা কৈ আছে। তুমি 10 বছৰ মানে 33, 20 বছৰ মানে 43, তেতিয়া আমি 50 বছৰত বিয়া হ'ম। তুমি মোক ভাল পোৱা নহয়? সেইকাৰণেতো কৈছো পলাই যাওঁ ব'লা। এই কিতাপখন যেনেকে পঢ়িব লাগে তেনেকে পঢ়িব পৰা নাই। দিন দশা বেয়া কৰি ভৱিষ্যতে যাতে পৰীক্ষাটো পাছ কৰাই দিব পাৰে, কৃষ্ণ উদ্ধাৰ কৰিব পাৰে, আৰু লগতে ৰাহু কেতু শনি গ্ৰহ যদি কচোন ৰাম ৰাৱণৰ ৰণ হৈছিল? আম আৱনৰ অন হৈছে। এইবাৰ কচোন আম আৱনৰ অন হৈছিল? ৰাম ৰাৱণৰ ৰণ হৈছে। ঐ মোহন, আমি ভুলকে ক'লে তোৰ শুদ্ধ হৈ যায়। মই শুদ্ধ কৈছো। তই এইবাৰ চা, এইটো কচোন ৰাম ৰাৱণৰ ৰণ হৈছিল? চকীদাৰৰ ল'ৰাও ফেল কৰিছে। আনৰ কথা বাদ দিয়া, তোমাৰ নিজৰ ৰিজাল্টটো কোৱা। আৰে প্ৰিন্সিপাল কেৰাণী চকীদাৰৰ ল'ৰাই যেতিয়া ফেল কৰিছে, তুমি কি প্ৰফেছৰ নেকি বে? তুমি দেখোন ধান বেপাৰ। তোমাৰ এতিয়াও মনত আছে? আৰু এবাৰ গোৱা না। ধূলিময় অজুহাত তুমি এই পাৰিজাত, কিয়নো টোপনিৰ আচলে ধকা। ডিপিখনটো দেখাই পাইছা? ডিপিখন এনেকুৱা লাগিছে যেন চিনি পাওঁ, বাট মই একজেক্টলি ক'ব পৰা নাই যেন কোন হয়। একদমেই ধৰিব পৰা নাই ন? একদম নাই পৰা। ভানুস্মিতা তালুকদাৰক মনত আছে? ভানুস ভাল পাইছো আৰু অকণ দিয়া। বিট পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া। বমডিলা যায়, কেৰেলা যায়, নৰকলে যায়, আমাৰ কি যায়? যলে মন যায় গৈ থাকক। হ'লেও কিবাটো ৰেট হ'ব লাগে। কিমান আছিলে? 2 লাখ ৰাহুল দা। এতিয়া চাবা হা, মোক এটা কথা তুমি বুজাই দিয়াছো। মই তোমালোকৰ ঘৰ সন্মুখেদি চব বস্তু পাৰ কৰিব পাৰিছো, গাখীৰৰ গিলাচটো আজিলৈকে কিয় পাৰ কৰিব নোৱাৰিছো। চব কৈ পইচা মোক পইচা দিয়ক। পইচা মই কিমান পইচা দিম? মা 10 একেটা প্ৰশ্ন একেটা উত্তৰ, মোক গাখীৰ পইচা দিয়ক। আৰে গাখীৰ একে গদাৰৰ কোবত তোহাৰ হাড় মোৰ ভাগিব। মাৰব তোমাৰ ৰক্ত পান কৰিও তোমাক চাউল খাৰ কৰিব। এবাৰ শৰ্মাই দিম। কোনজনে তোমাক দিলে মেনকা, ইমানৰ দমকা যৌৱনে গৰকা, একোৰেই নাই তুলনা। সদায় ৰাতি ভাবো তোমাক।